হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই হওক আৰু মোৰো ভালেই আৰু পুনৰ মনত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মই ভিডিঅ'টো বনাইছোঁ আৰু এয়া এতিয়া ভণ্টিহঁতৰ ঘৰলৈ যাবলৈ আহিছোঁ। পথাৰতে ভণ্টিয়ে ছাগলী ল'ব লৈছে, সেইটো কাৰণে মই ভাবিছোঁ ভিডিঅ' এটাকে আজি বনাই দিওঁ। বহুত দিন হ'ল ভিডিঅ'ত ওলাও নাই। এয়া ছাগলীকেইজনী এতিয়া ভণ্টিহঁতৰ বাৰীয়েদি এনেকৈ আহিছে। আৰু আজি আমাৰ দাদাহঁতৰ ৰুবলৈও দিছিলে, ভণ্টিহঁত আহিলে ৰুবলৈ, মই নাহিলোঁ আৰু সেয়া ৰোৱাখিনি দেখাই দিম আৰু ৰোৱাটোতো আহিব নাপালোৱে আৰু চাই থাকিব তেনেহ'লে। আজি ভণ্টিহঁতৰ ঘৰলৈ যোৱা ভিডিঅ'কে অকণমান বনাই দিছোঁ আৰু দেই। আৰু এয়া আজি ৰুলে, মোৰ ভাগ্যতে নাই চাগে দেই, মই ৰুবই নাপাওঁ মানে দেহা তেনেকুৱা যে খোজ কাঢ়িব নোৱাৰি। তাক এৰি থৈ আহিবলৈ প্ৰব্লেম হয় মানে অকণমান পথাৰত আহিবৰ কাৰণে, আৰু আহিবও নিদিয়ে। কিন্তু নাহি ময়ো মানে ৰুবলৈ বহুত মন যায়, কিন্তু আহিবলৈ নোৱাৰোঁ যে। কেতিয়াবা এনেই অকণমান ৰুই দিওঁহি আৰু আহিব লাগিব অকণমান ৰুবলৈ। ওচৰতে কাইলৈ দিব, ৰুবলৈ আহিম চাগে। আৰু মাটি উলিয়াই থৈছে, ৰুলে মানে দেখাম বাৰু যদি ৰুব আহোঁ। সেয়া এতিয়া ৰুই গ'ল আজি। সেইজনী ভণ্টি আৰু পথাৰৰ পৰিৱেশটো চোন ইমান ধুনীয়া লাগে দেখি, আৰু এইটো সময়ত পথাৰত থাকি খুবেই ভাল লাগে। এয়া এতিয়া মানুহ নাই আৰু গ'ল আৰু দেই। চকু ৰ'দত মেলিব পৰা নাই অ'। সেয়া এতিয়া ছাগলী ল'ৰা আহি গ'ল। বনগুটিখন ধেৰ মানে মেখেলা চেখেলা কিনি আছে। কচুখিনি মই এবাৰ দেখাইছিলোঁ, আকৌ দেখাই দিছোঁ। বৰ ধুনীয়া হৈছে কচু, খাবলৈ আহিব, কোনে আহিব। আৰু এইখিনি ইমান ধুনীয়াকৈ তোলাই থৈ দিছে, দেখিছে? এইয়া আৰু এয়া ইমান হাবি, চাওক ভণ্টিহঁতৰ ঘৰলৈ আহোঁতেনে ঘৰতে বহুত হাবি, আকৌ ভূত ওলাই দেই। এইয়া তাই গৈ আছে, পাইছোঁহি আৰু। এইজোপা তলতে জ্বলি আছিলে আকৌ। কি জ্বলিছিলে? ইয়াৰ তলত, এই গছজোপা তলত তাই বোলে এদিন জুই দেখিছিলে বোলে। কিহৰ জুই জ্বলিছিলে নাজানে, গধূলি টাইমত। ইমান হাবি, অকলে সন্ধিয়া টাইমত আহিবলৈ ভয়ে লাগে মানে। দেখিছে? এয়াহঁতৰ পথাৰৰ ওচৰতে, আৰু আমাৰ মাহঁতৰ গাঁওখন সেইখন। এই হাবি দেখিছে একদম সেইখন। তাৰপৰা সিহঁতৰ গাঁওখন এইখন। নলাটো পাৰ হৈ আহিব লাগে, নলা এটা আছে, নলাটো পাৰ হৈ আহি পিনি সেইখন সিহঁতৰ গাঁওখন বৰুৱা গাঁও বুলি কয় সেইখন। এয়া ঘৰ পাইছোঁহি আৰু। এইয়া এতিয়া সিহঁতৰ ঘৰত পাই গ'লোহি, আৰু লাইটটো অফ কৰি লওঁ। এইজনী নকবি আৰু, তাইৰ অৱস্থা বেয়া হৈ আছে। ওলাবলৈ লাজ কৰিছে মানে, সেইটো কাৰণে। আৰু সিহঁতৰ কাৰেণ্টৰ বিল এখন, মই দৰ্জাখন খুলিছিলোঁ যে তলাটো, একদম কাৰেণ্টৰ বিল এখন দি থৈ গৈছে মানে। ইমান খুচুং মুচুং হৈ আছে। এয়া 36 টকা আহিছে কাৰেণ্টৰ বিল। আৰু বহি লৈছোঁ অকণমান, বহুত ভাগৰ লাগি গৈছে। একদম মেখেলা চেখেলা দাঙি নেদেখাওঁ, মেখেলা চেখেলা দাঙি লৈছোঁ পূৰা, ভাগৰ লাগিছে বুলি। গৰম উঠিছে অ', গৰম উঠিছে অ', কিমাননো অহা যোৱা কৰিবা। সেয়া ফেনখন লগাই লৈছে।